গৈ আছে ডিম্পিও লাহে লাহে ডিম্পুৰ লেভেললৈকে আৰু এইখন হৈছে আমাৰ কলেজ। আমি এতিয়া ভিতৰলৈ যাম। এয়া আমাৰ অংকিতা বিশ্বসুন্দৰী আৰু টিনা বিশ্বসুন্দৰী। এয়া খাদ্য চাদ্য বনাই আছে। হৈছে না কি বনা আগবাছি না বঢ়িয়া। তো পোনপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। আজি আমাৰ কলেজৰ নপুৰণি সতীৰ্থ সন্মিলনৰ ময়ো এগৰাকী মানে প্ৰাক্তন ছাত্ৰী হিচাপে যিখিনি মৰম আৰু যিখিনি আদৰ ছাৰহঁতৰ পৰা লৈ যাব পাৰিছিলোঁ সেইখিনি উভতাই দিব পাৰিছোঁ নে নাই নাজানো। তাৰ মাজতো ছাৰ বাইদেউহঁতৰ আজি ওচৰত এনেকৈ থিয় হ'বলৈ পাই, এনেকৈ মৰম দিবলৈ পাই খুব মানে সুখী আজি। তাতকৈ আৰু ভাল লগা কথা থাকিব নোৱাৰে। কিন্তু এটা কথা, চৰকাৰী চাকৰিও কৰিব লাগিব, হয়নে নহয়? চৰকাৰী চাকৰিটো মজা আছে, কাৰণ আমি যদি চৰকাৰী চাকৰি মুখেও সেইফালেও নাযাওঁ তেতিয়া সেই চাকৰিবিলাক অন্য কিছুমান ব্যক্তিয়ে লৈ ল'ব। তো বাইদেৱে কোৱা কথাখিনি শুনিলে যে চৰকাৰী চাকৰি আজিৰ যুগত মেইন। আৰু খন্তেক সময় পিছতে আৰম্ভ হ'ব আমাৰ অন্তৰংগ আলাপ। তো সকলোৱে চাই যাব। আৰু বৰ্ণালী বাইদেউ কইনা ধৰিব। কোনোবা যদি বিয়া গীত গায় বিয়া গীত গাব পাৰে। বাইদেউ অকণমান কইনা যাব লাগিব। দৰা ৰৈ আছে সন্মুখত। সেই দিনটো বিশেষ দিনটো মনত পৰিব আপোনাৰ। অকণমান ৰৈ যাওক আৰু উৰুকিও পাৰে উভয়ফলে যাত্ৰা আৰু আমাৰ অন্তৰংগ আলাপৰ আৰম্ভণি কৰি দিলে আমাৰ বাইদেউ দুগৰাকীয়ে। আৰু শেষত চাই থাকক। আৰু এয়া আমাৰ চিনাকি মুখ ৰীমা বাইদেউ। ৰীমা বাইদেউৰ অভিনয় অকণমান চাওক। মই আৰু সহ্য কৰিব নোৱাৰো। ধুমুহা, বৰষুণ, প্ৰচণ্ড জোৱাৰৰ আঘাতত মোৰ দেহ মন ভাঙি চিঙি টুকুৰা টুকুৰ হৈছে। মই আৰু নোৱাৰো। ধন্যবাদ। নাই, কাৰণ মোবাইলটো বাইদেউৰ খোলা যোৱা নাই। ৰাতি মাৰি থৈছিল ফেচ লকটো। বাইদেউ পিছত মেকআপ কৰিলে, ফেচটো নিমিলিলে। বাইদেউ মোক কৈছে মই মাৰিব পৰা নাই, লকটো খোলা যোৱা নাই, ফেচ লকটো। বাইদেউ পাৰ্লাৰত আহিলে। পাৰ্লাৰৰ পিছত বাইদেউ কিন্তু মোবাইলটো খুলিব পৰা নাই। পিছত আকৌ মুখ চুখ ধুই মোবাইলটো খুলিছে। মই সঞ্জয় শৰ্মা ছাৰৰ ওচৰত যাব বিচাৰিম। তেতিয়াৰ ছাত্ৰ আৰু এতিয়াৰ ছাত্ৰ পাৰ্থক্যটো ক'ত? আচলতে সেই সময়ত যিটো বন্ধুসুলভ আমাৰ মনোভাৱ, সেই মনোভাৱটো আজিও আছে। বা আজিও মই দিগন্ত বুলি মাতোঁ, দিগন্তটো ক'ত গৈছা, দিগন্ত কি কৰিছা, এনেকেই সোধোঁ। তুমিও এটা গতিত গৈ আছ, এখন সমাজক নেতৃত্ব দি আছ। সেই সম্পৰ্কটো আমাৰ আজিও আছে। আৰু সেই তেতিয়াৰ পৰাই 2010-11 চনৰ পৰা আজিলৈ এটা নদীৰ দৰে প্ৰবাহিত গতিত গৈ আছে আমাৰ যাত্ৰাপথ। ছাৰক ধন্যবাদ। পাৰ্লাৰ দেখা নাছিল, পাৰ্লাৰ কি বস্তু নাজানিছিল। এতিয়া প্ৰত্যেক চুবুৰীতে 2-3খনকৈ পাৰ্লাৰ হ'ল। এটা সংস্থাপনৰ এটা বাট। কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে ধুনীয়া পাৰ্লাৰত গ'ল এগৰাকী মহিলা, ধুনীয়া হ'ল। ধুনীয়াৰ সংখ্যা কি? ধুনীয়াকৈ ক'ব লাগে। ধুনীয়াৰ সংখ্যা দিগন্ত। ধুনীয়াৰ সংখ্যা দিগন্ত বৰালি। মানে ধুনীয়া নহয় আৰু আন্তৰিকভাৱেও ধুনীয়া বুজাই, চাফ চিকুণ ডিচিপ্লিন হৈ থকাটো ধুনীয়া। উপস্থিত থাকি ধন্যবাদ জনাইছোঁ কলেজৰ কৰ্তৃপক্ষ, প্ৰিন্সিপাল সহিতে আৰু এই দিগন্ত ভৰালীকে। ক'ত আছ? নগাঁও। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিবেদিতাই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। খুব সুন্দৰ এগৰাকী অভিনেত্ৰী, নৃত্যশিল্পী আমি জানো। মই অভিনয় নৃত্যৰ কথা আমি নাপাতোঁ। কোনোবাই মানিব পাৰে, মই নামানো কথাটো। আজিলৈকে কিমানজন হ'ল? মই সঁচাটো ক'ম, কিমানজন হ'ল? সীমা ডেকা এটা সময়ত ভাল অভিনয় কৰিছিল, খুব সুন্দৰ অভিনেত্ৰী আছিলে। মই বিশেষ কথা নুসুধোঁ, অকণমান অভিনয় কৰিব লাগে। মোৰ দেউতা আছিল চাউলবাগিচাৰ বড়ো মা, দেউতা, দাদা আৰু মই এটি সুখী পৰিয়াল। ডাইনী সন্দেহ ভয়াৱহ অন্ধবিশ্বাসেৰে গোটেই অঞ্চলটো জোৰণা কৰিছে।
দেউতা অ দেউতা বুলি চিঞৰি আৰু এদিন তোৰ মুখত পাতি মই কম যা তই বাপেৰৰ ওচৰলৈ যা কিন্তু এটা কথা মনত ৰাখিবি চোৱা তই যিদিনা এইখন ঘৰ এৰি কৰি গুচি যাবি সেইবিলাক চলা ময়ো ৰাতিখন এইখন ঘৰৰ পৰা তুই পেলাবৰো ৰাখি জানো এখন মাৰি খুলি নাহি আনো বৰ বেছি তই পোৱা বিচনাখন কাষলৈ বিচাৰোঁ আৰু সদায় কান্দি কান্দি তিয়াই থোৱা গাৰুটি কুকুৰ মাজলৈ টানি আনি আৰু চিঞৰি চিঞৰি বুজিম মই ঐ ছোৱালী কোন হয় মই তোৰ কোন হয় মই তোৰ ধন্যবাদ দিয়ক নামটি বাৰু ভেৰি বিজি কোৱা কি ক'বা মই আজি উত্তৰকামী মহিলাই নৱাগত নৱপুৰণি সতীৰ্থ সন্মিলনত থাকিবলৈ পাই যথেষ্ট ভাল পালোঁ হয় নেকি আৰু ইয়াত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকল আহিছে ইয়াত 1983 চনৰ পৰা আজি 2022লৈকে আটাইকে লগ পালোঁ আটাইকে মনৰ কথা জানিলোঁ গম পালোঁ খুব ভাল লাগিল আৰু প্ৰত্যেকে নিজৰ নিজৰ এই এৰি হোৱা দিনবোৰৰ স্মৃতিৰ পাতবোৰ লুটিয়াই চালে খুব ভাল লাগিল আৰু ডিম্পি ডেকাৰ যিটো আমাৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ থেংক ইউ কিবা ক'ব বাইদেউ ক'ব কিবা কওক অঁ আমাৰো ভাল লাগিছে চবকে লগ পাই কিমান দিনৰ মূৰত লগ পাইছে ন কলেজত পঢ়ি থকা দিনবোৰত আপুনি কৈছে ধুনীয়া সকলোৱে অধ্যক্ষ গতিকে ছাৰ সেই দিনবোৰ মই এবাৰ মনত পেলাওকচোন আপোনাক প্ৰথম কোনে প্ৰপ'জ কৰিছে প্ৰশ্নটো মই পোনপটীয়া উত্তৰ একো দিব খোজা নাই এতিয়া মানুহৰ প্ৰত্যেক ল'ৰা ছোৱালী যেতিয়া কলেজত পঢ়ে এটা প্ৰত্যেকৰে এটা পিৰিয়ড থাকে কাল থাকে আৰু যিটো সময়ত নিশ্চয় সকলোৰে জীৱনত প্ৰেম ঘটে হয়তো মোৰ কিবা ক'ব নেকি আজি most handsome ছাৰ আমাৰ কিবা কওক চাৰিটা কওক বিয়াখন খাম ৱাহ বিয়া খাব গ'লে দৰা চাব লাগিল চাইছি না নাই দৰাটো দিব যে সঁচাই দিয়া দে বিদ্যা দিয়া তো গাইজ লাহেকৈ অকণমান ভাতটো খাই লওঁ ভাতটো খাই উঠি আপোনালোকক আৰু দেখা আছোঁ পিছৰ প্ৰগ্ৰেম বহুত আছে আৰু চবৰে ইউটিউব আছে ন ইউটিউব আছে ইউটিউবত লিংকটো দিয়া আছে নাটকৰ মই ডিম্পি ডেকাৰ ইউটিউবত আছে ডিম্পি ডেকা ইউটিউব চেনেলত মাৰিব নাটকখন পাব ক'ব এটি তাৰ আগতে গীতটি গোৱাৰ আগতে আগমুহূৰ্তত এটি আমাৰ ছোৱালীখিনিৰ পৰা এটা উৰুলি এটা শুনিব পামনে চব আৰম্ভণিতে শুভ মুহূৰ্ত আৰম্ভণিতে উৰুলি দিয়ে আমাৰ হয়নে অসমীয়া পৰম্পৰা এটা উৰুলি এটা শুনিব বিচাৰিম এটা হ'ব এই গীতটি গাইছোঁ ধুনীয়াকৈ সহযোগ কৰিবা আৰু এনেকৈ বহি গ'লে নহ'ব উঠিব লাগিব
আৰু এনেকৈ খুব মৰমত আমাৰ কলেজখনক ছাৰ বাইদেউসকলে আৱৰি ৰখা আজি বহু বছৰে হ'ল আৰু এয়া আমাৰ লগত আছে ভৰালী দা সি আজি খুব ব্যস্ত মানে আৰু তাৰ খুব কষ্টৰে এই প্ৰগ্ৰেমটো এই অনুষ্ঠানটো সি ধুনীয়াকৈ নিয়াৰিকৈ চলাই নিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ লগতে পুৰা বাজনাও বজাইছে আৰু এয়া পুৰা আমাৰ একদম নাচনী একদম বিহুত বলিয়া হৈ নাচি আছে আবতৰীয়া বিহুত আৰু খুব সুন্দৰ এটি অনুষ্ঠান এতিয়া শেষ হ'বৰে হ'ল আৰু যিহেতু মই ডেন্স চেন্স কৰিব নোৱাৰোঁ এনেকৈ তো মোৰ আৰু চোৱাহে কথা আৰু আৰু আজিৰ এই অনুষ্ঠানত খুব সুন্দৰভাৱে আমাৰ লগত সহযোগ কৰিছে প্ৰিন্সিপাল ছাৰে ডিম্পুৰ ফালে গৈ আছে ডিম্পিও লাহে লাহে ডিম্পুৰ লেভেললৈকে গৈ আছে ডিম্পি ডাঙৰ আমাৰ শুভেচ্ছা আছে Thank you.